হেল্ল' হাই ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকে সকলোৱে জানে যে ধেমাজিৰ নন্দিতা শইকীয়াক ৰিণ্টু শৰ্মাই দাহেৰে ঘপিয়াই হত্যা কৰিলে। তো কি কাৰণত হত্যা কৰিলে এই কথাটো নিউজ চেনেলত দেখা পাইছোঁ যে প্ৰেমজনিত কাৰণত বা প্ৰেমত প্ৰতাৰণা কৰাৰ কাৰণে নন্দিতা শইকীয়াক দাহেৰে ঘপিয়াই হত্যা কৰিলে ৰিণ্টু শৰ্মাই। আৰু নিউজ চেনেলত শুনিবলৈ পাইছোঁ তেওঁক যে ফাষ্ট ট্ৰেক আদালতৰ দ্বাৰা তেওঁক শাস্তি প্ৰদান কৰিব বুলি শুনা পাইছোঁ। আৰু যিয়ে নহওক তেওঁক এনেকুৱা শাস্তি দিব লাগে যেন আৰু দ্বিতীয়টা ৰিণ্টু শৰ্মা জন্ম হ'ব নোৱাৰে। প্ৰেমজনিত কাৰণত বা প্ৰেমত প্ৰতাৰণা কৰাৰ কাৰণে নন্দিতা, এইটো প্ৰশাসনৰ কাম, প্ৰশাসনে তদন্ত কৰিব কি কাৰণত তেওঁক হত্যা কৰিলে। যি কাৰণতেই নহওক তেওঁ যিহেতু এটা হত্যা কৰিলে, এই হত্যাৰ উচিত শাস্তি লাগে। আৰু এটা ৰিণ্টু শৰ্মা দেখা নাপাওঁ, এইটোৱে মোৰ ফালৰ পৰা অনুৰোধ।